আজি আপোনালোকক এই নাৰ্চাৰী কেনেকৈ কৰিব লাগে এই বিষয়ত ট্ৰেইনিং দিব মাননীয় গকুল হালৈ তেখেতকো মই ধন্যবাদ জনাইছোঁ। গকুল হালৈ নাৰ্চাৰী কৰিবলৈ প্ৰথমতে আমাক ভাল এটা মন লাগিব আৰু মই জানো আপোনালোকৰ মন আছে, সেইবাবে আজি ট্ৰেইনিং ল'বলৈ আহিছোঁ। প্ৰথমতে মই থিয়ৰীৰ ফালে আগবাঢ়িছোঁ। থিয়ৰীত আপোনালোকে কি ধৰে? প্ৰথম কথা হ'ল নাৰ্চাৰীটো এটা লাভদায়ক আনন্দদায়ক ব্যৱসায়, ইয়াত আনন্দও আছে আৰু লাভ কেনেকৈ লাভ হ'ব সেই সম্পৰ্কে আপোনালোকে লাহে লাহে গম পাই যাব। এতিয়া আমি নাৰ্চাৰী এখন কৰিবলৈ হ'লে আমাক লাগিব প্ৰথমতে কেনেকৈ আমি মাটিৰ প্ৰিপাৰেশ্যন কৰিম, চইল প্ৰিপাৰেশ্যন কেনেকৈ কৰিম, মাটিটো আমি কেনেকৈ বনাই ল'ম, মাটি লাগিল প্ৰথম কথা। চইল প্ৰিপাৰেশ্যন সম্পৰ্কে মই প্ৰথম কথা পাতি লওঁ। মাটিটো মেইন। এতিয়া মাটিবিলাক শোধন কৰি ল'ব লাগিব। প্ৰথম কথা হ'ল মাটি আমি শোধন কৰি ল'ম, পিউৰিফাই কৰি ল'ম। শোধন কৰাৰ কাৰণে মই আপোনালোকক ঘৰুৱা দিহাবিলাকহে দিম। ইয়াতে যিবিলাক ঘৰুৱা পদ্ধতিৰে আমি মাটি শোধন কৰিব পাৰোঁ সেই কথাখিনি ইয়াতে দিম। প্ৰথম কথা, মাটি আমি শোধন কৰিব পাৰোঁ, চূণেৰে শোধন কৰিব পাৰোঁ। কৈ থাকিলেও লিখিব পাৰিব। চূণেৰে আমি শোধন কৰিব পাৰোঁ। চূণ, ছাই, নিম খলিহৈ। নিম খলিহৈটো মহানিম গছৰ যিটো গুটি আছে, গুটিৰ পৰা তেল বনায় আৰু যিখিনি অৱশিষ্ট থাকে সেইখিনি নিম খলিহৈ। নিম খলিহৈ আমি মাটি শোধন কৰিব পাৰোঁ। তাৰোপৰি আমি মহানিম গছৰ পাতটো শুকাই গুড়ি কৰি লৈ সেইটোৰে আমি মাটি শোধন কৰিব পাৰোঁ। এইকেইটা বস্তুৰে আমি মাটি শোধন কৰিব পাৰোঁ। আৰু হালধি গুড়ি, ধনিয়া গুড়ি এইবিলাকেৰেও আমি মাটিটো নিৰ্মূল কৰি ল'ব পাৰোঁ, বীজাণুমুক্ত কৰি ল'ব পাৰোঁ। মাটি এনেকৈ আমি শোধন কৰিব পাৰোঁ। তাৰপিছত আমি আৰু এটা বস্তু আমি জানিব লাগিব, পুলিৰ বাবে আমি কি ধৰণৰ মাটি ল'ম। পুলিৰ বাবে আমি কেনেধৰণৰ মাটি ল'ম। মাটি শোধনটো আমি গম পালোঁ অলপ অলপ। চূণ, ছাই, নিম খলিহৈ এইবিলাক ব্যৱহাৰ কৰি, মহানিম গছৰ পাতৰ গুড়ি এইবিলাকেৰে আমি মাটি শোধন কৰিব পাৰোঁ। ধনিয়া গুড়ি, হালধিৰ গুড়ি এইবিলাক দিলেও মাটি শোধন হয়। এইবাৰ আহিলোঁ আমি পুলিৰ বাবে আমি কি ধৰণৰ মাটি প্ৰস্তুত কৰিম। আমি এনেই জেনেৰেলি ধৰক ডাঙৰ গছপুলি আমি মাটিত ৰুই দিলে সেইটো মাটিটো প্ৰিপাৰেশ্যন কৰাৰ কোনো প্ৰয়োজন নাথাকে। যিহেতু আমি নাৰ্চাৰী কৰিম, আমি পেকেটত লগাম। এই যিবিলাক নাৰ্চাৰী পিপি থাকে তাৰ নাৰ্চাৰী পেকেট থাকিব বেলেগ বেলেগ, বগা কলা বেলেগ বেলেগ ৰঙৰ পোৱা যায় আৰু বেলেগ বেলেগ চাইজতো পোৱা যায়, সৰু ডাঙৰ। গতিকে এই পিপিবিলাকত আমি যিহেতু লগাম, পুলিবিলাকৰ কাৰণে মাটি কি ধৰণৰ মাটি ল'ম। মাটিটো প্ৰথম কথা, মাটিটো ঢিলা হ'ব লাগিব, লুজ হ'ব লাগিব, যাতে পানী দিয়াৰ লগে অতিৰিক্ত পানীভাগ ওলাই যায় তাৰ পৰা। যিটো কোমল মাটি, তাৰে কাৰণে আপোনালোকে বালি ল'ব লাগিব। বালি বা বালিয়া মাটি। বালিৰ লগত মাটি থাকিব প্লাছ থাকিব গোবৰ অথবা কেঁচুসাৰ, ভাৰ্মি কম্পোষ্ট বুলি যিটো কয়। গোবৰটো কেঁচা গোবৰ নে শুকান? শুকান গোবৰ। কেঁচা গোবৰ সাধাৰণতে ব্যৱহাৰ নহয়, শুকান গোবৰ ল'লে হ'ল। আৰু বালিটো আপোনালোকে ল'ব 10%ৰ পৰা 20%। 10%ৰ পৰা 20% বালি ল'ব লাগিব। যিটো নদীৰ বালি আছে সেইটো হ'লে বেছি ভাল, নহ'লে বালিয়া মাটিও ব্যৱহাৰ কৰিব পাৰে। নহ'লে কি হয়, পুলিবিলাক এটা সময়ত মৰি যায় পেকেটত থাকিলে, যদি কিছুদিন বিক্ৰী নোহোৱাকৈ থাকি যায়। যদি টান মাটি লওঁ, আমি এনেই পথাৰৰ মাটি আনি কিনে পেকেটত ভৰাই যদি আমি সেইটো ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে পুলিবিলাক মানে এটা সময়ত পানীৰ ওপৰত ঢালিলেও পানীবিলাক নাপায়, ছাইডেদি পৰি যায়। কিন্তু এনেকৈ মিশ্ৰণ কৰি যদি আপোনালোকে পুলিৰ বাবে মাটিটো লয়, তেতিয়াহ'লে আপোনালোকে ইয়াৰ ছাকচেছটো 100%। পুলিবিলাক ৰাখোঁতে আপোনালোকে সুবিধা পাব। তাৰপিছত বীজৰ বাবে আপোনালোকে প্ৰথম কথা বালিয়া মাটি ল'ব পাৰে। বালিয়া মাটি আজিকালি বজাৰত কিনিব পায়, কক'পিট। বালিয়া মাটি অথবা কক'পিট। এতিয়া আমি আলোচনা কৰিম বীজ শোধন।
ককপিতটো এইটো নাৰিকলৰ বাকলিৰ যিটো গুৰি আছে এইটোকে ককপিত বুলি কয়। আপোনালোকে ঘৰতো প্ৰস্তুত কৰিব পাৰে। নাৰিকলৰবিলাক কাটিলে বাকলিবিলাক পেলাই নিদি সৰু সৰু টুকুৰা কৰি বা পানীত ভিজাই থৈ এইবিলাকৰ পৰা ককপিত বনাব পাৰি। নাৰিকলৰ বাকলিৰ গুৰিটো এইটোত গছৰ পুলি বনাওঁতে একেবাৰে সুবিধাজনক। কেনেকৈ বনাব লাগে আপোনালোকক মই আৰু সেই বিষয়ে দেখাম। আমি বীজ শোধন কৰিব লাগিব। বজাৰৰ পৰা আমি যিবিলাক গুটি কিনো, গুটি বা বীজ কিনো, বীজবিলাক আমি কেনেকৈ শোধন কৰিম? বীজবিলাক শোধন কৰাৰ কাৰণে আপোনালোকে চূণ পানী ব্যৱহাৰ কৰিব পাৰে। চূণ পানীটো কেনেকৈ ব্যৱহাৰ কৰিব? 1 লিটাৰত একেবাৰে সৰু এটা বুটৰ মান আপোনালোকে চূণ ব্যৱহাৰ কৰিব। কৰি একেবাৰে সেইখিনি ঘুলি ল'ব। সেই পানীখিনিৰে আপোনালোকে গুটিবিলাক 15-20 মিনিট তিয়াই থৈ উঠাই কিনে সেইটো শোধন কৰিব পাৰে। তাৰোপৰি আপোনালোকে গৌমূত্ৰ ব্যৱহাৰ কৰিব পাৰে। ঘৰতে যিবিলাক উপলব্ধ সেইবিলাকহে কৈছোঁ মই। নহ'লে আজিকালি বজাৰত ফাংগিচাইড পাউডাৰ পোৱা যায়। বেলেগ বেলেগ ফাংগিচাইড পাউডাৰ পোৱা যায়। এইটো সালফেক্স গোল্ড, এইটো সাপ, বেবিষ্টিন, এনেকুৱা সৰু ডাঙৰ বেলেগ বেলেগ পেকেট কিনিব পায় ফাংগিচাইড পাউডাৰ। যদি আপোনালোকে এইকেইটা নকৰে, চূণ পানী অথবা গৌমূত্ৰৰে এইকেইটা বস্তু যদি ঘৰত পোৱা যায়, এইকেইটা বিশেষ অসুবিধা নাই। এইকেইটা নাপালে ফাংগিচাইড পাউডাৰেৰে আপোনালোকে, আৰু এই ফাংগিচাইড পাউডাৰ আপোনালোকে পানীত ব্যৱহাৰ কৰোঁতে কেনেকৈ কৰিব? 1 লিটাৰ পানীত ইয়াৰে 1 গ্ৰাম, 1 লিটাৰ পানীত 1 গ্ৰাম কৰি, এইটো 20 গ্ৰাম থাকে এনেকুৱা পেকেটত। যেতিয়া আপোনালোকে বীজবিলাক শোধন কৰিব, 1 লিটাৰ পানীত 1 গ্ৰাম পৰিমাণৰ ফাংগিচাইড পাউডাৰটো গুলি ল'ব আপোনালোকে। তেনেকৈ আপোনালোকে বীজবিলাক শোধন কৰিব পাৰে। আৰু বীজবিলাক কি কৰিব? প্ৰথমতে ৰ'দ লগাব। 2 পৰা 4 ঘণ্টা ৰ'দ লগাব গুটিবিলাক। শোধন কৰাৰ পিছত নহয়, শোধন কৰাৰ আগত আপোনালোকে এইটো প্ৰথম কাম কৰিব। ৰ'দ লগাই তাৰপিছত এনেকৈ শোধন কৰিব। আৰু যেতিয়া গৌমূত্ৰত এনেকৈ তিয়াব, তাৰপিছত কিন্তু আৰু ৰ'দ নলগাব। এখন বাতৰি কাকত বা যিকোনো কাগজ লৈ তাৰ ওপৰত গুটিবিলাক উলিয়াই দিব, দি ছায়াতে 15-20 মিনিটমান পানীটো নোহোৱা কৰি ল'ব। তাৰপিছত আপোনালোকে লগাব। এতিয়া বীজ লগোৱা পদ্ধতিৰ বিষয়ে অলপমান আলোচনা কৰি দিম। ইয়াৰ লগতে যিবিলাক গোলাকৃতিৰ বীজ আছে, গোলাকৃতিৰ বীজবিলাক, বীজটো যিমান ডাঙৰ, ধৰক এইখিনি মাটি, বীজটো যিমান ডাঙৰ সেইখিনি পুতিব আপোনালোকে। আৰু ইয়াৰ ওপৰত মাটি বা যিকোনো বস্তু দিওঁতে ইমান দিব, এইখিনি দিব। ধৰক বীজটো ইমান ডাঙৰ, তাৰ ওপৰত আপোনালোকে ইমান মাটি ৰাখি দিছে। বীজটো গজালি ওলোৱাতে দেৰি টাইম লাগি যায়, গতিকে বীজ আকাৰে মাটি দিব লাগে। ধৰক বীজটো এতিয়া ইমান চাইজ, তাৰ ওপৰত আপোনালোকে এই চাইজেৰে মাটি দিব, ইমান মাটি দিব। বীজ ইয়াতে এইখিনিয়ে মাটি দিব, ইয়াতকৈ বেছি দিব নালাগে। আৰু যিবিলাক এনেকুৱা আকাৰৰ বীজ আছে, পানীলাওৰ গুটি, ৰঙালাওৰ গুটি প্ৰায় এনেকুৱা, এই আকাৰৰ বীজবিলাক যিটো ডাঙৰ চাইজ আছে, ডাঙৰ চাইজটো সদায় মাটিৰ ফালে লগাব লাগে। ডাঙৰ চাইজটো মাটিৰ ফালে লগাব লাগে। বীজ লগোৱাৰ পিছত, এতিয়া বীজ শোধনৰ পিছত আপোনালোকে পুলিও শোধন কৰিব লাগে। সৰু সৰু পুলিবিলাক যেতিয়া উঠাব, পুলিবিলাকো শোধন কৰি ল'ব লাগে। পুলি শোধন কৰাৰ কাৰণে কি কৰিব লাগে? 7 পৰা 10 দিনৰ ভিতৰত, 7 পৰা 10 দিনৰ ভিতৰত এবাৰ আপোনালোকে ব্যৱহাৰ কৰিব ফাংগিচাইড।
এই এনেকুৱা ধৰণৰ এইবিলাক ফাংগিচাইড পাউডাৰ। আৰু এইটো পানীৰ লগত মিহলি কৰাৰ পদ্ধতি হ'ল 1 লিটাৰ 1 গ্ৰাম। এক লিটাৰত 1 গ্ৰাম। এইটোৰ পৰিমাণটো কিন্তু ডাঙৰ গছ গছনিৰ কাৰণে অলপ বেলেগ। সেইটো 1 লিটাৰত ডাঙৰ গছ গছনি 1 লিটাৰত আপোনালোকে 3 গ্ৰাম মানো ব্যৱহাৰ কৰিব পাৰে ফাংগিচাইড পাউডাৰ। আৰু তাৰ লগতে 2 নম্বৰ আপোনালোকে এই ইণ্টাৰভেলত ধৰক 7 দিন আগত আপোনালোকে ফাংগিচাইড মানে পিছৰ 7 দিন পিছত আপোনালোকে কীটনাশক ব্যৱহাৰ কৰিব লাগিব, ইনচেক্টিচাইড। পিছৰ 7 দিনত আপোনালোকে 7 দিন বা 10 দিনৰ ইণ্টাৰভেলত এবাৰ আপোনালোকে ফাংগিচাইড ব্যৱহাৰ কৰিব। পিছৰ 7 পৰা 10 দিনৰ ভিতৰত কীটনাশক ইনচেক্ট প্ৰপাগেশ্যন সম্পৰ্কে জনাৰ আগতে আমি প্ৰপাগেশ্যনত যিবিলাক টুলছ ব্যৱহাৰ কৰিম, যন্ত্ৰ কাটাৰ আমি ব্যৱহাৰ কৰোঁ, এই কাটাৰো ব্যৱহাৰ কৰোঁ বা ব্লেড ব্যৱহাৰ কৰোঁ, সেই টুলছবিলাক আমি প্ৰথম টুলছ হ'ল আমাৰ হেণ্ড। 1 নম্বৰ হ'ল আমাৰ হেণ্ড। হাতে আমাৰ প্ৰধান টুলছ, হয়। গতিকে আমি হাতটো পৰিষ্কাৰ কৰি ল'ব লাগিব। হেণ্ড ৱাছ 1 নম্বৰ হাত পৰিষ্কাৰ হ'ব লাগিব। আমি বাকী যিখিনি টুলছ থাকে টুলছখিনি এতিয়া টুলছ শোধন কৰা পদ্ধতি বহুতটা আছে। ধৰক এই টুলছটো আমি কেনেকৈ পিউৰিফাই কৰি ল'ম, এইটোৰ কাৰণে প্ৰথম আমি ফায়াৰ জুই মানে এইটো মস্ত জুই লগাই দিব নালাগে। অলপ এইটো ধৰক লাইটাৰ বা গেছত হওক অলপমান তাপ লগাব লাগে। তাপ লগালে ইয়াত যিবিলাক বীজাণু থাকে সেইবিলাক ধ্বংস হৈ যায়। ইনচেক্টিচাইড বা যিবিলাক ফাংগাছ থাকে নোহোৱা হৈ যায়। পেৰক্সাইডটো ব্যৱহাৰ কৰিব পাৰে। তাৰোপৰি টুলছৰ কাৰণে টুলছ পিউৰিফাই কৰাৰ কাৰণে যিবিলাক হেণ্ড চেনিটাইজাৰ আছে, হেণ্ড চেনিটাইজাৰটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কিন্তু চেনিটাইজাৰত এটাই কথা আছে, যিবিলাকত ইথানল IP 70% থাকে, ইথানল থকা চেনিটাইজাৰবিলাকে, যিবিলাকত ইথানল থাকে, মই সেইটো আপোনালোকক লিখি থৈ যাওঁ। ইথানলটো এইটো 70% থাকিব লাগিব। সেই হেণ্ড চেনিটাইজাৰবিলাকেৰেও আপোনালোকে এই টুলছবিলাক শোধন কৰিব পাৰে। আৰু সহজ পদ্ধতি আমাৰ ঘৰতে থাকে, এইটো ককনাট অইল। নাৰিকল তেল যিটো আছে, নাৰিকল তেল মহিলাসকলে ব্যৱহাৰ কৰিয়ে থাকে। পৰা ঘৰতে থাকে এইটো এল'ভেৰা পাতৰ জেল যিটো। এল'ভেৰা গছৰ পাতৰ যিবিলাক জেল থাকে 11:30 বাজি গৈছে আৰম্ভ হওঁতে আপোনালোকে শোধন কৰিব লাগে। এতিয়া চলি আছে। এল'ভেৰাটো সকলোৰে থাকেই প্ৰায়। স্পিৰিটেও আমি টুলছবিলাক পিউৰিফাই কৰি ল'ব পাৰোঁ। ইয়াৰে যিকোনো এটা হ'লেই হ'ল আৰু আপোনালোকক। মই বহুতটা দিলোঁ সেইকাৰণে। আৰু এইটো আৰু বহি চাই থাকিব নালাগে। ইয়াৰ পিছত আপোনালোকৰ মনত থাকিয়ে যাব যেতিয়া কামবিলাক কৰি থাকিব। কাটিংছবিলাক আমি কেনেকৈ কৰিম, হা, কাটিং আমি কি ধৰণৰ কাটিং ল'ম, এইবিলাক আমি কি কাটিং ল'ম, কেনেহেন ধৰণৰ ল'ম। কাটিংবিলাক আমি সদায় 45 ডিগ্ৰী এংগুলত কাটিম। 45 ডিগ্ৰী এংগুল। এতিয়া 45 ডিগ্ৰী এংগুল কি আপোনালোকক মই বুজাই দি আছোঁ। ডিগ্ৰী এংগুলটো বুজাই দি আছোঁ। ধৰক এইটো এটা গছৰ ডাল। ডালটো আপোনালোকে এনেকৈ কাটিব লাগিব। এনেকৈ তেৰাকৈ কাটাটো, এইটো আমাৰ জানে একে গাঁৱত যে কাটি দিয়ে বা আটা, এই যিটো তেৰাকৈ কাটাটো এইটো হ'ল 45 ডিগ্ৰী এংগুল। মানে কাটাৰ পিছত আপোনাৰ পজিশ্যনটো এনেকুৱা হ'ব।
যেতিয়া আপোনালোকে কাটিঙৰ পৰা পুলি বনাব, পুলিবিলাক আপোনালোকে যেতিয়া কাটিব, কাটাতে বিলো এ নোট মানে হ'ল এটা গাঁঠিৰ তলত কাটিব, কাটিংবিলাক কাটোতে গাঁঠিৰ তলত কাটিব। তেতিয়া গাঁঠিটো আপোনালোকে বুজি পাব। গাঁঠিৰ তলত কেনেকৈ কাটিব, এই কাটিংকেইটা আপোনালোকে দেখিছে ইয়াতে যিবিলাক গাঁঠি আছে, এই গাঁঠিবিলাকৰ তলত কাটিব লাগে। মই ইয়াতে আঁকি কিনে দেখাই দিছোঁ, গাঁঠিৰ তলত কাটিব। যেতিয়া আপোনালোকে গছৰ কাটিং কৰি পুলি ল'ব, কাটিংটোৰ দীঘল 4 ইঞ্চিৰ পৰা 6 ইঞ্চি দীঘল হ'লে ভাল। 4 পৰা 6 ইঞ্চি, 4 পৰা 6 ইঞ্চি দীঘল কাটিং ল'ব আপোনালোকে। আৰু কিমান ডাঙৰ কাটিং ল'ব, কাটিংবিলাক পেঞ্চিল চাইজ হ'লে ভাল। পেঞ্চিল চাইজ, এই কাঠ পেঞ্চিল আপোনালোকে দেখিছে সৰু ল'ৰা ছোৱালীক দিয়ে যে, মোটামুটি এই চাইজটো পেঞ্চিল চাইজ হ'লে কাটিংবিলাক সহজতে হৈ যায়। পেঞ্চিল চাইজটো ভাল, তাতকৈ ডাঙৰো ল'ব নালাগে, সৰুও ল'ব নালাগে। ঘৰুৱাভাৱে পাব পৰা ৰুটিন হৰমনত 1 নম্বৰত আছে এল'ভেৰা, 2 নম্বৰত আছে মৌ, হানি, মৌটো আটাইতকৈ ভাল, এল'ভেৰাও ভাল, মৌও ভাল। তাৰোপৰি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ডালচেনি পাউডাৰ। এমাজন, ফ্লিপকাৰ্ট, তাতে ৰুটিন হৰমন বুলি মাৰি দিলে যিকোনো এনেকুৱা ফাষ্ট ৰুট, কাটিং এইড, বেলেগ বেলেগ হৰমন কিনিবও পায়। কিনাতকৈ এইবিলাক ঘৰুৱাভাৱে পায়, ঘৰুৱাভাৱে উপলব্ধ, একেই কাম কৰে, এইবিলাকে বেছি ভাল কাম কৰে। আৰু নহ'লে হৰমন পাউডাৰ কিনিব পাৰে। ইয়াৰ পিছত আমি আলোচনা কৰিম পানীৰ যোগান। পানী যোগানটো হ'ল মূল কথা। এতিয়া ধৰক আপোনালোকে আজি কাটিং লগালে কেইটামান, পানীটো প্ৰায় চাই দি থাকিব লাগিব। পানীটো সময়ে সময়ে দি থাকিব লাগিব। সময়ে সময়ে পানীৰ যোগানটো একেবাৰে প্ৰয়োজনীয়। কাটিঙত সাৰ চাৰৰ বেছি প্ৰয়োজন নাথাকে, কিন্তু পানীটো চাই যাতে য'ত কাটিং লগাব তাৰে যদি ওপৰ অংশটো শুকাই গৈছে, এইটো যদি ড্ৰাই হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে আৰু পানী স্প্ৰে কৰি দিব লাগিব। আৰু পানীটো কাটিং লগতে সদায় স্প্ৰে কৰি দিব লাগিব। তাৰপিছত আহিল প্ৰটেকশ্যন। সংৰক্ষণটো কেনেকৈ কৰিব বা ৰক্ষণাবেক্ষণ, কাটিংবিলাক ক'ত ৰাখিব। এতিয়া কাটিংবিলাক কৰিলে আমি এনেকুৱা গ্ৰীণ হাউচৰ তলত, নহ'লে ওপৰত পলিথিন টানি হ'লেও দিব লাগিব, প্লাষ্টিকৰ তলত বা শ্বেডনেটৰ তলত। এনেকুৱা শ্বেডনেট যদি থাকে, গ্ৰীণ হাউচ অথবা শ্বেডনেটত আপোনালোকে ৰাখিব লাগিব। আৰু এটা নতুন পদ্ধতি আছে আজিকালি, এইটো এটা আমৰ পুলি, আজিকালি চাপৰতে লাগে, আপোনালোকে দেখা পাইছে। সেইবিলাক চব গ্ৰাফটিং। কি কৰে, ধৰক আপোনাৰ ঘৰত একজোপা ভাল আমৰ গছ আছে, খুব ভাল লাগে, কিন্তু গছজোপা আপুনি কাটিব লাগিব, তাৰে বিধানটো ৰাখিব পৰা নাই। গুটিৰ পৰা বিধানটো ভাল নহয়। যদি আপোনাৰ ইয়াৰ পৰা যিকোনো এটা ডাল আপুনি কাটি ল'ব পাৰে ভালকৈ, কেনেকৈ কাটে সেই সম্পৰ্কে মই অলপ দেখাম আপোনালোকক। এই ব্ৰাঞ্চ এটা কাটি আনি এই নতুন আমৰ পুলিটো ইয়াতে কাটি দিয়ে, এইখিনি কাটি দিব দি ইয়াৰ ডালটো আনি ইয়াত লগাই দিয়ে, ওপৰত এইখিনিত লগাই দিয়ে। দিলে ইয়াৰ পৰা যিবিলাক ঠাল ঠেঙুলি ওলাব, এইটোৰ পৰা নতুন আম 1 বছৰতে লাগে। এনেকুৱা পুলি আপোনালোকক মই দেখামেই এতিয়া। আৰু এইটো বহুত উন্নত মানৰ ফল হয়, আৰু আমি সহজতে কম সময়তে পাব পাৰোঁ এনেকৈ। এতিয়া নাৰ্চাৰীৰ গছ গছনিবিলাকক প্ৰটেকশ্যন দি থাকিবলৈ হ'লে সময়ে সময়ে আপোনালোকে কি কৰিব লাগিব, ফাংগিচাইড আৰু ইনচেক্টিচাইড। এই ভেঁকুৰনাশক আৰু কীটনাশক
এই দুটা সময়ে সময়ে আপোনালোকে স্প্ৰে কৰিব লাগিব। এইকেইটা আপোনালোকে সময়ে সময়ে স্প্ৰে কৰি থাকিব লাগিব, এইকেইটা কিন্তু প্ৰয়োজনীয়। এইবাৰ আলোচনা কৰিম আপোনালোকে ঘৰতে কেনেকৈ সাৰ তৈয়াৰ কৰিব পাৰিব। 1 নম্বৰ হ'ল কিটচেন কম্পোষ্ট, মানে পাকঘৰৰ যিবিলাক অলাগতিয়াল শাক পাচলিৰ বাকলি, এই বাকলিবিলাক আপোনালোকে এটা যদি কণ্টেইনাৰত আপোনালোকে জমা কৰি থ'লক, ছাপ'জ এইটো এটা ডাঙৰ কণ্টেইনাৰ ল'লে আপোনালোকে এই কণ্টেইনাৰটো আলুৰ বাকলি, কচুৰ ঠাৰিৰ অৱশিষ্ট, যিবিলাক আপোনালোকৰ বন্ধাকবিৰ ওপৰৰ পাতখিনি, যিবিলাক আপোনালোকে পেলাই দিয়ে, জিকাটো চেলালে বাকলিখিনি, এই গোটেইখিনি ইয়াতে জমা কৰি থ'ব লাগিব। এইটো ভৰাই দি দিব, 1 মাহ থৈ দিয়ক, সেইটো একেবাৰে পচি চাহপাতৰ দৰে হৈ যাব, কিন্তু পানী পৰা ঠাইত হ'ব নালাগে। এইটো ওপৰত ঢাকনি মাৰি থৈ দিব লাগিব। মোটামুটি এইটো কিটচেন কম্পোষ্ট বুলি কয়। তাৰপিছত আহিব আমি চাহ খাওঁতে যিবিলাক চাহপাত আমি পেলাই দিওঁ, সেইটো টি কম্পোষ্ট বুলি কয়। সেই চাহপাতটো জমা কৰি থৈ দিলে গোলাপ ফুল, জবা ফুল, এনেকুৱা যিবিলাক ফুলজাতীয় উদ্ভিদ আছে, সেই গোটেইবিলাকতে এইটো একদম ধুনীয়াকৈ প্ৰয়োগ কৰিব পাৰি। আৰু এইটোৰ কাৰণে যিবিলাক কণ্টেইনাৰ আপোনালোকে ব্যৱহাৰ কৰিব, কণ্টেইনাৰটো ধৰক এনেকুৱা এটা কণ্টেইনাৰ ব্যৱহাৰ কৰিছে, কণ্টেইনাৰটোৰ তলত ফুটা থাকিব লাগিব, যাতে ইয়াৰ পৰা পানীবিলাক ওলাই যাব পাৰে। আমি আৰু ব্যৱহাৰ কৰিব পাৰোঁ লিফ কম্পোষ্ট, লিফ মল বুলিও কয় বা লিফ কম্পোষ্ট বুলিও কয়। লিফ কম্পোষ্ট মানে গছৰ পাত। এইটো সময়ত আপোনালোকে দেখা পাব গছৰ পাত চাৰিওফালে ভৰ্তি হৈ আছে। গছৰ পাতটো যদি আমি লগ কৰি থৈ দিব পাৰোঁ, থোপ খুৱাই, আগতে এনেকৈ পচন সাৰ বনাইছিলে মানুহবিলাক, আজিকালি পচন সাৰৰ প্ৰতি মানুহৰ গুৰুত্ব নাই, কষ্ট বহুত হয় কাৰণে মই এতিয়া কেইটামান বস্তাত ভৰাই থৈ দিছোঁ। আৰু আজিকালি লিফ কম্পোষ্ট বনোৱাৰ কাৰণে ডি কম্পোজাৰ কিনিব পায় বজাৰত। ডি কম্পোজাৰ কিনি আনিও 3 মাহতে মোটামুটি খুব সুন্দৰভাৱে বনাব পাৰে। এতিয়া লিফ কম্পোষ্ট কেনেকৈ বনাব লাগে সেই সম্পৰ্কে মই ভিডিঅ' বনাইছোঁ, আপোনালোকে ইউটিউবতো পাব, ইউটিউবত চালেও পাই যাব। মই ইউটিউবৰ লিংকটো দি দিম আপোনালোকক যোৱাৰ সময়ত। লিফ কম্পোষ্ট মানে হ'ল গছৰ পাত পচাই যিটো সাৰ প্ৰস্তুত কৰা হয়, ইংৰাজীত হিউমাছ বুলি কয়। গছৰ ডাল পাত গেলি পচি মাটিৰ লগত মিহলি হৈ হিউমাছৰ সৃষ্টি কৰে। আৰু আছে নিম গছৰ গুটি, বজাৰত কিনিবও পায়, মই এনেকৈ এই কিনি আনি ইয়াত ভৰাই থোৱা আছে। নিম খলি হয়, নিম গছৰ গুটি। গাঁৱৰ মানুহ বিশেষকৈ গোবৰটো থাকে। ইয়াৰ পিছত আপোনালোকে পকা কলৰ বাকলি, কলৰ বাকলিটো আপোনালোকে গুড়ি কৰিও সাৰ প্ৰস্তুত কৰিব পাৰি, অথবা ধৰক বজাৰৰ পৰা কল আনিলে কলটো খাই বাকলিটো এনেকৈ পানী তিয়াই থ'ব লাগে। কলৰ বাকলিবিলাক পানীত এনেকৈ তিয়াই থ'ব লাগে। সেইটো 4 to 5 days যেতিয়া হ'ব, 4 পৰা 5 দিন পিছত এতিয়া একেবাৰে পচি যাব পানীৰ লগত। আৰু এতিয়া একেবাৰে গুলি ইয়াৰ পানীটো আপোনালোকে সাৰ হিচাপে গছ গছনিত দিব পাৰে। কলৰ বাকলিটো ভাল সাৰ। তেল পেৰাৰ পিছত যিখিনি থাকি যায় সেইখিনি সৰিয়হখিনি, সেইটো বহুত ভাল সাৰ। এইটো গুড়ি কৰিও ব্যৱহাৰ কৰিব পাৰে, পানীত তিয়াই তাৰ পানীটোও দিব পাৰে। কিন্তু বহুত বেছি দিলে, কিন্তু সৰিয়হটো বহুত বেছি দিলে ক্ষতি হৈ যায় গছৰ, মানে বহুত বেছি হ'লে পাতবিলাক পুৰি যায়। গতিকে কেনেকৈ দিব লাগিব পৰিমাণটো, যদি 1 লিটাৰ পানী আপোনালোকে ব্যৱহাৰ কৰে, 1 লিটাৰ পানীত 100 গ্ৰাম খলিহৈ, 100 গ্ৰাম খলিহৈ 7 দিনৰ বাবে পানীত ভিজাই থ'ব লাগিব। 7 দিনৰ কাৰণে 1 লিটাৰ পানীত 100 গ্ৰাম খলিহৈ। 7 দিন পিছত সেইখিনি কিন্তু সদায় লৰাই থাকিব লাগে। মই সেইটো প্ৰয়োগ কৰিয়ে থাকোঁ নাৰ্চাৰীত। এতিয়া 7 দিন পিছত সেইখিনিত আৰু 10 লিটাৰ পানী মিহলি কৰিব, আৰু 10 লিটাৰ পানী মিহলি কৰি এইটো খেতি পথাৰত দিব পাৰে। এই ক্লাছটো মই ইমানতে শেষ কৰিম। ইয়াৰ পিছত আপোনালোকক অলপ প্ৰেক্টিকেল ক্লাছ দেখাই দিম। এই যিবিলাক ট্ৰে, এইবিলাক বজাৰত কিনিব পায়,
40 টকা 30 টকা 40 টকা 50 টকা বেলেগ বেলেগ দোকানত বেলেগ বেলেগ ৰেট গতিকে আপোনালোকে য'ত যেনেকৈ কিনিলে সুবিধা হয় মাটিতো লগাব পাৰে এইবিলাকত লগালে সুবিধা কি এইটো দাঙি নিব পাৰে আৰু ইয়াতে যেতিয়া পুলিটো হ'ব তলফালে আঙুলিটো দি এনেকৈ আপোনালোকে উঠাই দিব পাৰে দিলে এইটো উঠি আহে ধুনীয়াকৈ আৰু বীজ লগোৱাৰ কাৰণে বীজৰ কাৰণে মই মাটি কেনেকৈ প্ৰস্তুত কৰিব লাগে আপোনালোকক দিছোঁ থিয়ৰী ক্লাছত তাই এইটো হ'ল আটাইতকৈ সহজ মাধ্যম হ'ল ককোপিট নাৰিকলৰ বাকলিৰ গুড়ি এই নাৰিকলৰ বাকলিবিলাক এইবিলাকক পানীত পচাই 3-4 মাহ পানীত থৈ দিয়ে পানীত থৈ দিয়াৰ পিছত আমি ঘৰুৱাভাৱে কৰিব পাৰোঁ এইটো যদি পানীত থৈ দিওঁ 3 মাহ তাৰপিছত হাতুৰিৰে কোবাই কোবাই ইয়াৰে অৱশিষ্টবিলাক ওলাই যাব এইটো কিন্তু কোম্পানীত বনোৱা এইটো কিনি আনো মই এইটো কিনিব পাৰে 15 টকাৰ পৰা 18 টকা 20 টকা কিলো লৈ বেলেগ 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 এটা এইটোৰে পুলি গজাব একেবাৰে সহজ নাৰিকলৰ বাকলিও ফেলেন এইটো পেলাই দিব নালাগে আৰু এনথৰিয়াম দামী দামী যিবিলাক ফুল আছে নাৰিকলৰ বাকলি এঙাৰ এইবিলাকতে হয় এতিয়া এইটো ইয়াতে ফিল কৰিব বৰ সুবিধা যদি ককোপিট নাপায় গোবৰ 30% মান ল'ব আৰু বাকীখিনি বালি গোবৰ আৰু বালি মিহল কৰি ল'ব মিহল কৰি লৈ ইয়াতে এনেকৈ ফিল আপ কৰি ল'ব আপোনালোকে ফিল আপ কৰকচোন এইখন ফিল আপ কৰি লওক ধুনীয়াকৈ গোটেইটো বেছি বেছিকৈ লৈ এনেকৈ ফিল আপ কৰি দিয়ক গোটেইটো ককোপিটটো হ'ল একেবাৰে সহজ পদ্ধতি গোটেইকেইটা ফিল আপ কৰি দিয়ক একেবাৰে যিখিনি নিদিব বাইদেউ ককোপিট নাপালে আপোনালোকে বালি অথবা বালি গোবৰ মিহল কৰি কিনে এনেকৈ লগাব পাৰে সেইখিনি ঠিক কৰি লওক সেইখিনিতে আছে তাৰপিছত এফালৰ পৰা এনেকৈ উঠাই যাব বেছিভাগখিনি এনেকৈ উঠাই দিব এতিয়া চাওক বীজবিলাক লগাওঁতে লাইন লাইনকৈ লগাব লাগিব এইটো আমলখিৰ বীজ মই ইয়াতে ৰাখিছোঁ আমলখিৰ বীজবিলাক আপোনালোকে হাতত এনেকৈ ল'ব লৈ এটা এটা লাইন আপোনালোকে লওক ধৰক এইটো লাইনত এনেকৈ এটা দিলে অলপ এনেকৈ দিলে আৰু এটা দিলে অলপ এনেকৈ হৈছে দিলে বেছি দিব নালাগে এটা এটা দিলে হ'ব এই এটা অলপ 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 দিলে হয় তাৰমানে দিয়াৰ পিছত ইয়াতে এনেকৈ দিয়াৰ লগে লগে হেৰি হৈ যাব পাৰে আৰু এনেকৈ লগাওকচোন যিয়ে যিটো লাইন দিয়ে লাইনটো মনত ৰাখিব এই বস্তুটো পিছত টান হৈ যাব ন এইটো টান এইটো টান হৈ নাযায় এনেই অলপ মানে ই পানীটো ধৰি ৰাখে উঠাই আনিব পৰা যাব তলৰ পৰা এনেকৈ দিলে এইটো এনেকৈ দিলে উঠি আহিব আৰু চববিলাক ককোপিটেটো বনাই ইয়াতে দেখা হ'ব নমস্কাৰ অমিতাৰ গুটিও আনকি দিব পাৰি অমিতাৰ গুটিও এনেকৈ দিয়ে মই লগাইছোঁ তাতে গাজি আছে এইবিলাক ককোপিটৰ বল এনেকৈ ককোপিট বল কিনিবও পায় এইটো কিনিব পায় ইয়াতে এই পুলিবিলাক এনেকৈ বনায় এইটো সৰু বল ককোপিটৰ ইয়াতে এইটো লগাইছে এইটো এনথৰিয়াম এনথৰিয়াম এইটো দামী ফুল বহুত ফুল ন গুটি নহয় এইটো টিচু কালচাৰ তেওঁলোকে মানে ইয়াৰ উদ্ভিদৰ যিকোনো অংশৰ পৰা পুলি বনাব পাৰে বৈজ্ঞানিকভাৱে ইয়াৰে এনেকুৱা ককোপিট বলো কিনিব পায় এইবিলাক নাৰিকলৰ বাকলিৰে গুৰি এইটো দিব পাৰে একেবাৰে কম পৰিমাণে এনেকৈ ককোপিট ছিটাই দিব পাৰে গুটি নেকি হয় তাতে বকুলৰ গুটি আছে আমলখিৰ গুটি আছে আমলখিটো কিনি আনিছে
ডালিমৰ গুটি এতিয়া চাওক গোটেই ট্ৰেখন লগোৱা হোৱাৰ পিছত আপোনালোকে পানী দিব লাগিব এনেকৈ হেঁচি দিবও পাৰে অলপ অলপ এইটো একেবাৰে সহজ আৰু দাঙি নিবও ভাল যদি ককপিটত লগাই একেবাৰে পাতল হ'ব ইয়াৰ পিছত পানী দি দিব পানীটো এনেকৈ স্প্ৰে টাইপত দিব লাগিব প্ৰথম দিনা একেবাৰে বেছিকৈ পানী দিব এতিয়া আপোনালোকক এতিয়া মই দেখাই আছোঁ কেনেকৈ কাটিং লগাব লাগে কাটিং লগোৱা সম্পৰ্কে এইখিনি ইয়াতে মই বালি ন এইখিনি বালিয়া মাটি বালিয়া মাটিও ল'ব পাৰে নহ'লে ককপিটতো কাটিং বহাব পাৰে সেই ককপিট যে আৰু কিছুমান ডাল এই টেঙাৰ ডালবিলাক 50% মাটি 50% গোবৰ দিলেও হয় আপোনালোকে যিবিলাক সহজতে পায় আৰু তেনেকৈ লগাব কিন্তু বালিটো দিয়াটো এইকাৰণে প্ৰয়োজন এই ডালৰ পৰা শিপা ওলাবতো গতিকে যেতিয়া ঢিলা মাটি হ'ব লুজ হ'ব তেতিয়া শিপাবিলাক ওলাওঁতে সহজ হয় আৰু অথবা আপোনালোকে এই এনেকৈও লগাব পাৰে এইটো একেবাৰে সহজ বালিটো একেবাৰে অকল বালি পৰিষ্কাৰকৈ ধুই ল'ব লাগিব এনেকৈ ধুব লাগিব ধোৱাৰ পিছত যাতে ইয়াত অকণো লেতেৰা নাথাকে পৰিষ্কাৰ পানী যেতিয়ালৈকে নলয় বালিটো ধুই ল'ব ধুই এনেকৈ পানী দি বহাই ল'ব লোৱাৰ পিছত ইয়াতে আপোনালোকে কাটিংবিলাক বহাব পাৰে এতিয়া কাটিংবিলাক লওঁতে মই কৈছোঁ পেঞ্চিল চাইজৰ কাটিং লাগে আৰু 4 পৰা 6 ইঞ্চি দীঘল লাগে আৰু যিকোনো গাঁঠিৰ তলত ইয়াতে এটা গাঁঠি এইবিলাক গাঁঠি দেখা পাইছে আপোনালোকে গাঁঠিবিলাকৰ তলতে কাটিব এইটো গাঁঠি এইটো মই ইয়াতে এইখিনি কাটি আনিছোঁ এনেকৈ কাটিব আৰু ইয়াত যিখিনি অতিৰিক্ত পাত থাকে এনেকৈ যদি পাত থকা কাটিং লগায় তেতিয়াহ'লে এনেকৈ বনাই ল'ব কাটিংটো এইটো এটা তাৰপিছত এইটো টেঙাৰ ডালটো আনিছোঁ টেঙাৰ ডালৰো এই য'ত কাইট আছে তাতে একোটা গাঁঠি আছে আপোনালোকে লক্ষ্য কৰিলে গম পাব নহয় এই গাঁঠিবিলাকৰ তলত এইটো অলপ বেকাকৈ কাটিব 45 ডিগ্ৰী যাতে হয় একেবাৰে এনেকৈ 45 ডিগ্ৰী নহ'লেও হ'ব কিন্তু প্ৰায় আৰু 45 কৰি কাটিব আৰু 4 পৰা 6 ইঞ্চি দীঘল কৰিব গতিকে ইয়াত কেইবাটাও কাটিং হ'ব এইটো এটা বনাই ল'লোঁ আৰু লক্ষ্য ৰাখিব কাইটবিলাকে যাতে নিবিন্ধে এনেকৈ এটা কাটিং বনাই ল'লোঁ ইয়াৰ পৰা মই আৰু দুটা বনাই দিওঁ হয় এইকেইটা কাটিং ল'লোঁ এইটো তগৰ ফুলৰ ইয়াৰ পৰাও লওঁ মই গাঁঠিৰ তলতে কাটিছোঁ এইটো গাঁঠিৰ আৰু তলত কাটিছোঁ 45 ডিগ্ৰী এনেকৈ কাটিংবিলাক লৈ ল'ব আৰু এটা বনাই দিওঁ কাটিংখিনি আপোনালোকে লগাব মই দেখাই দিওঁ কেনেকৈ লগাব লাগে ইয়াত হৰৱাই আছে গুৰিৰ ফালে আপোনালোকে হৰমন লগাব লাগিব যদি এই কিনা ৰুটিং পাউডাৰটো নাপায় তেতিয়াহ'লে আপোনালোকে ঘৰুৱাভাৱে ব্যৱহাৰ কৰিব ইয়াৰে অলপমান আপোনালোকে এনেকৈ তিয়াই ল'ব গুৰি ঠাইটো এতিয়া ৰুটিং পাউডাৰ যদি থাকে আপোনালোকে পাউডাৰ কি কৰিব বেলেগ পাতত ওলাই ল'ব কিন্তু ডাইৰেক্ট নিদিব ইয়াতে পানী লাগি থাকিলে এইটো বেয়া হৈ যাব সোনকালে এনেকৈ লগাই ল'ব এতিয়া আমি ৰুটিং হৰমন লগাই আমি দুটা কাটিং এনেকৈ লগাম ইয়াৰ আপডেটো আপোনালোকক হয়নে নহয় মই আপোনালোকক দেখাম হোৱাটছআপত হ'লেও দিম আৰু যদি ৰুটিং হৰমন নাথাকে তেতিয়া মই কৈছোঁ মৌ বা এল'ভেৰা জেল এই এল'ভেৰাৰ এইখিনি গোটেই জেল এইখিনি বহুত কাম কৰে এনেকৈ আপোনালোকে এনেকৈ লগাই ল'ব এনেকৈ গোটেইকেইটা লগাই ল'ব এনেকৈ লগাই লোৱাৰ পিছত এনেকুৱা একডাল ষ্টিক ল'ব এই ষ্টিক লৈ একেবাৰে কাটিং লগোৱাৰ কাৰণে 1.5 পৰা 2 ইঞ্চি তাতকৈ বেছি নিদিব 1.5 পৰা 2 ইঞ্চি বহুত পুতি দিলে পচি যাব গতিকে এনেকৈ তাতে দুটা কাটিং লগাম আমি আৰু
ইয়াতে এটা এটা লগাম লগাওকচোন বাইদেউ দুটা লগাওক আপুনি এইটোত লগাই দিয়ক ঠিক আছে আৰু অলপ হৈছে দিয়ক আৰু অলপ দিয়ক ঠিক আছে আৰু এটা লগাই দিয়ক এই লগোৱাৰ পিছত এনেকৈ এইটো টাইট কৰি দিব ইয়াৰ পৰা পখাই দিব ন পখা দিব পানী দি থাকিব লাগিব পানী দি থাকিব লাগিব সময়ে সময়ে পানী দিব লাগিব যাতে শুকাই নাযায় এনেকৈ পানী দিব 1.5 পৰা 2 ইঞ্চি পুতা যাব লাগিব এনেকৈ ঠিক আছে তাৰপিছত আঙুলিৰে ছাইডটো হেঁচি দিব কাটিং লগোৱাৰ পিছত কিন্তু আপোনালোকে পানী দিব লাগিব কাটিং লগোৱাৰ দিলে আপোনালোকে একেবাৰে ফুল কৰি পানী দিব এনেকৈ সিদিনা কিন্তু পানীটো বেছিকৈ দিব এনেকৈ পানীৰে ডুবাই থৈ দিব আৰু পিপিবিলাকত গোটেই এনেকৈ ফুটা থাকেই সেইবিলাক ফুটা থাকে আৰু যদি নাথাকে আপোনালোকে কৰি ল'ব এই পানী ভাগ ওলাই যোৱাৰ কাৰণে ফুটা থাকে নাথাকিলে আপোনালোকে ফুটা কৰি ল'ব লাগে আৰু এইখিনিও ছায়াতে ৰাখিব লাগিব কাটিংবিলাক এতিয়া ইয়াৰ পৰা যিবিলাক পুলি হ'ব পুলিবিলাক উঠাই মই পুলিৰ বাবে মাটি মিশ্ৰণ এটা দিছোঁ সেইধৰণে ইয়াৰ পৰা পুলিবিলাক উঠালে বেলেগ পেকেটত যেতিয়া লগাব সেইধৰণে মিশ্ৰণ কৰি ল'ব লৈ লগোৱাৰ দিনাই আপোনালোকে ৰ'দত দিব নালাগে 3 দিন বা 4 দিন ছায়াত ৰাখি দিব তাৰপিছত যেতিয়া এই নতুন পেকেটটোত ছেটিংছ হৈ যাব তাৰপিছত ৰ'দত আপোনালোকে ওলাই দিব মই এতিয়া সেইফালে যিখিনি ইয়াত ৰাখিছোঁ তাতে ছাইডত ৰাখিছোঁ এইখিনি মানে লগোৱাৰ বেছি দিন হোৱা নাই গতিকে ছায়াতে আছে ইয়াৰ পৰা লাহে লাহে ছেটিংছটো হৈ যোৱাৰ পিছত ৰ'দত লৈ যাম মানে মাটিখিনিত শিপাটো ধৰি উঠাৰ পিছত ৰ'দত লৈ যাম কাটিং সম্পৰ্কে আৰু বহুত আছে আপোনালোকে লাহে লাহে পাই যাব আৰু ইউটিউবত মোৰ 150তকৈ বেছি ভিডিঅ' আছে এইটো ইয়াৰ দিয়াৰ কিমান দিন দিব এইটো 15 দিনৰ ভিতৰত ইয়াৰ শিপা হৈ যাব 7 দিনৰ পৰা ইয়াৰ গ্ৰোথ আৰম্ভ হৈ যাব আৰু টেঙা চেঙাটো বেছি কষ্ট নাই বিনা কষ্টই হৈ যায় টেঙা গোলাপ এইবিলাক গোটেই পাৰি জবা এই গোটেই বস্তুবিলাক এনেকৈ পাৰিব আৰু আপোনালোকে ইউটিউবত ভিডিঅ'বিলাক চাব আৰু কিবা অসুবিধা পালে মোক ফোন কৰিব যিকোনো অসুবিধাত মই হেল্প কৰিয়ে দিম ফোন নম্বৰ আৰু যদি গছপুলি লাগে কিবা লাগে মই আনিও দিম আপোনালোকক আৰম্ভ কৰাৰ লগে লগে যদি আপোনালোকৰ গছপুলি লাগে যি ধৰণৰ মই এটা কথাই ভাবোঁ আপোনালোকে বেলেগত চবতে ট্ৰাই কৰিব সকলোতকৈ কমত মই আনি দিব পাৰিম সেইটো কিন্তু মই ৰিস্ক ল'ব পাৰোঁ আৰু কেনেকৈ বনাব লাগে দেখাব বস্তু লাগে আমাক গছৰ পুলিটো লাগে লগত আমাক চেলটো লাগে কিনাও লাগে বিকিও লাগে হৈ যাব দুয়োটাই লাগে যে আমি কি কি প্ৰডাকশ্যন আপুনি আমাক দিব পাৰে হয় কিমান ৰেটত দিব পাৰে হয় সেই বিষয়টো যদি আপুনি দি দিয়ে তেতিয়া আমাৰ চেলছবিলাকে বনাব বনোৱাৰ লগে লগে আপোনাক সেই মোক দি দিলে এনেকৈ ময়ে লৈ ল'ব পাৰিম আপোনালোকে বুজি পাইছেনে হয় সেই বিষয়টো আমাক লাগে কাৰণ আমাৰ মাৰ্কেটটো নহ'লে আমাৰ কিছু অসুবিধা হয় হয় না মাৰ্কেটটোও পাই যাব কিনা বেচা দুয়োটাই সমানে হৈ থাকিব লাগিব এতিয়া তামোল নাৰিকল টেঙা কল এইবিলাক বিক্ৰী হৈয়ে থাকিব য'তে হ'লেও হ'ব সেইবিলাকত অসুবিধা নাই হ'ব তেনেকৈ ধন্যবাদ নমস্কাৰ সকলোকে